নমস্কাৰ, আপোনালোক সকলোকে ধ্বনি সজাগতা ফন'লজিকেল এৱাৰনেছৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। FLNৰ ওপৰত বিস্তাৰিতভাৱে জনাৰ বাবে আপোনালোকে মোৰ এই FLNৰ ওপৰত থকা ভিডিঅ'টো চাব পাৰে। FLN পৰীক্ষণৰ জৰিয়তে আপোনালোকে সাক্ষৰতাৰ সম্পৰ্কে ইতিমধ্যে অৱগত। সাক্ষৰতাৰ প্ৰথমটো প্ৰধান কৌশল হৈছে মূল আৰু প্ৰধান কৌশল হৈছে মৌখিক ভাষাৰ বিকাশ, অৰেল লেংগুৱেজ ডেভেলপমেণ্ট। অৰেল লেংগুৱেজ ডেভেলপমেণ্টৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টো চাব পাৰে। আৰু সাক্ষৰতাৰ দ্বিতীয় প্ৰধান কৌশলটো হৈছে ধ্বনি সজাগতা। আমি এই ভিডিঅ'টোত ধ্বনি সজাগতাৰ ওপৰত আলোচনা কৰিম। বুজাত সহায় হোৱাৰ কাৰণে অৰ্থাৎ সহজে বুজাৰ কাৰণে আমি এই ভিডিঅ'টো তিনিটা পাৰ্টত ভাগ কৰি লৈছোঁ। প্ৰথমটো হৈছে ধ্বনি সজাগতা কি, দ্বিতীয়টো হৈছে আপোনাৰ এতিয়া আমি বিষয়বস্তুলৈ আগবাঢ়োঁ। ধ্বনি সজাগতা। ধ্বনি মানে হৈছে উচ্চাৰণ, অৰ্থাৎ শিক্ষকে মুখেৰে যিটো উচ্চাৰণ কৰিলে শব্দ হওক বা আখৰ হওক। আনহাতে আখৰ হৈছে মই সেই উচ্চাৰণটোক চিহ্নিত কৰাৰ কাৰণে যিটো চিহ্ন আকাৰে মই লিখোঁ, সেইটো হৈছে আখৰ। অৰ্থাৎ মই যদি অ বুলি কওঁ, অ উচ্চাৰণটো বুজাবলৈ মই যিটো চিহ্ন লিখিম সেইটো হৈছে আখৰ। ঠিক একেদৰে আপুনি এই ছবিখন দুখন হাতত লৈ ছাত্ৰ ছাত্ৰীসকলক দেখাব পাৰে। দেখুৱাই তেওঁলোকক সুধিলে যে এইটো কিহৰ ছবি। প্ৰথম অৱস্থাত দুটা ভাগ হৈ থকা অৱস্থাত হয়তো তেওঁলোকে ক'ব নোৱাৰিব পাৰে, কিন্তু যেতিয়া ছবিখন আমি দুয়োখন হাতে লগাই পেলাই এটা ঘৰ বনাই দিম, তেতিয়া হয়তো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা বহুতে ক'ব পাৰিব যে ছাৰ এইটো ঘৰৰ ছবি। হয়, তোমালোকে ঘৰ ছবি দেখিছানে? বোলো হয় ছাৰ, ঘৰ ছবি দেখিছোঁ। আৰু আমি এই ঘৰ শব্দটো বানানটো লিখিবলৈ ঘ আখৰটো আৰু ৰ আখৰটো ব্যৱহাৰ কৰোঁ। ঘ ৰ, ঘৰ। এনেদৰে ছাত্ৰ ছাত্ৰীৰ বাস্তৱ জীৱনৰ পৰা আৰু অন্যান্য বস্তুৰ ছবি সংগ্ৰহ কৰি আপুনি তেওঁলোকক শ্ৰেণীকোঠা মাধ্যমত যথেষ্ট পৰিমাণে অভ্যাস কৰাৰ সুবিধা কৰি দিব। ইংৰাজী ভাষাৰ ক্ষেত্ৰতো আপুনি এনেদৰে প্ৰথমতে আখৰৰ পৰা আপুনি ৱৰ্ডলৈকে বিভিন্ন ধৰণৰ ছবি সংগ্ৰহ কৰি পেলাই ইংৰাজী ভাষাৰ সেইটো শিকোৱাৰ ক্ষেত্ৰতো আপুনি এনেধৰণে চেষ্টা কৰিব। এতিয়া যদি আমি ধ্বনি সজাগতাৰ সংজ্ঞা হিচাপে চাওঁ, তেনেহ'লে ধ্বনি সজাগতা হ'ল এক দক্ষতা যাৰ জৰিয়তে শিশুৱে উচ্চাৰণৰ সৈতে আখৰৰ, শব্দৰ সৈতে বস্তুৰ বা শব্দৰ অংশ চিনাক্তকৰণ কৰিব পৰা আৰু ইয়াক নিজৰ বাস্তৱ জীৱনত ব্যৱহাৰ কৰিবলৈ যিটো দক্ষতা, সেইটোৱে হৈছে ধ্বনি সজাগতা। ধ্বনি সজাগতাৰ বাবে শিক্ষকে ইতিমধ্যে আলোচনা কৰা কৌশলসমূহ অৱলম্বন কৰাৰ উপৰিও অন্যান্য এনে বহু কিছু কৌশল আছে যিবিলাক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ধ্বনি সজাগতাৰ বাবে শ্ৰেণীকোঠাৰ মাধ্যমত ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে হৈছে সকলোতকৈ জনপ্ৰিয় যিটো কৌশল হৈছে সেইটো হৈছে আপুনি যিকোনো জন্তুৰ মাত উলিয়ালে মেকুৰীৰ মাত উলিয়াব পাৰে, বাঘৰ মাত উলিয়াব পাৰে বা তেনেকুৱা ধৰণৰ গৰুৰ মাত দিব পাৰে। যদি আপুনি বৰ্তমান টেকন'লজি ব্যৱহাৰ কৰে, তেনে মোবাইল ফোনৰ জৰিয়তে আপুনি বিভিন্ন ধৰণৰ শব্দ মোবাইলতে শব্দ বজাই শুনাই তেওঁলোকক সুধিব পাৰে যে এইটো কিহৰ শব্দ। তেওঁলোকে যদি শব্দটো বুজি পায়, প্ৰায়খিনি আপুনি ছাত্ৰ ছাত্ৰীয়ে জনা শব্দ ল'লে তেওঁলোকে নিশ্চয় ক'ব। তেতিয়া আপুনি তাৰ লগত ছবি সংলগ্ন কৰি পেলাই আপুনি এনেদৰে কৰিব পাৰে। ২ নম্বৰ কৌশল হিচাপে আপুনি একে আখৰেৰে আৰম্ভ হোৱা শব্দ যেনে কল, কলম, নকল, মৰ, মৰম, মলম, আম, আমিনা, আমাৰ এনেকুৱা শব্দৰ চাৰ্ট বনাই পেলাই তাত আপুনি ছাত্ৰ ছাত্ৰীসকলক অভ্যাস কৰিব দিব পাৰে, যাৰ জৰিয়তে তেওঁলোকৰ ধ্বনি সজাগতা বা আখৰৰ ওপৰত বোধ জন্মিব। এতিয়া আমি আহিছোঁ ব্লেণ্ডিং আৰু ছেগমেণ্টিং। ধ্বনি সজাগতাৰ ক্ষেত্ৰত ব্লেণ্ডিং আৰু ছেগমেণ্টিঙৰ বিশেষ ৰোল আছে। ব্লেণ্ডিং মানে হৈছে আপোনাৰ এটা বানানত যিকেইটা আখৰ আছে, আখৰকেইটা লগ লৈ, যেনে মেকুৰী, মত একেৰে মে, ক দচুকৰে কু, ৰ দীৰ্ঘৰে ৰি। মেকুৰী বানানটো একেলগে ল'ৰা ছোৱালীয়ে প্ৰথম অৱস্থাত পঢ়িবলৈ টান পাব পাৰে। তেনে ক্ষেত্ৰত মেকুৰী বানানটো আমি মত একেৰে মে, ক দচুকৰে কু, ৰ দীৰ্ঘৰে ৰি হাতৰ দ্বাৰা বিভিন্ন ধৰণৰ ভংগী দেখুৱাই তেনেদৰে আমি বানানটো তেওঁলোকক গঠন কৰি দেখুৱাব পাৰোঁ। আৰু একে ক্ষেত্ৰতে ছেগমেণ্টিং হৈছে এটা বানান আপুনি বেলেগ বেলেগ ফৰ্মত, যেনে ধৰক টান বানান এটা তেওঁলোকে পাৰ্ট কৰি ভগাই লোৱা, যাৰ ফলত তেওঁলোকৰ বানানটো পঢ়াৰ ক্ষেত্ৰত সহজ হয়। এইটো হৈছে ছেগমেণ্টিং। অৰ্থাৎ আপুনি ব্লেণ্ডিংটো হৈছে মিহলাই দিয়া, যোগ কৰা, আৰু ছেগমেণ্টিংটো হৈছে টান বানান এটা তাক সৰু সৰু পাৰ্টত ভগাই পেলাই পঢ়াৰ সুবিধাৰ বাবে ভাঙি লোৱাটো হৈছে ছেগমেণ্টিং। আপোনালোকে মোৰ এনেদৰে ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ মোৰ এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। এতিয়া আমি আগবাঢ়িছোঁ ধ্বনি সজাগতাৰ প্ৰয়োজনীয়তা। ধ্বনি সজাগতাৰ প্ৰয়োজনীয়তা বুলি ক'লে এনেকুৱা হ'ব, ধ্বনি সজাগতাই শুদ্ধ উচ্চাৰণ আৰু লিখন কাৰ্যত সহায় কৰে। ধ্বনি সজাগতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ পঠন কৰাত সহায় হয়। ধ্বনি সজাগতাই শব্দ ভাণ্ডাৰ বৃদ্ধিত সহায় কৰে।
ধ্বনি সজাগতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে কথিত শব্দক লিখিত ৰূপলৈ নিয়াৰ সংগতি স্থাপন কৰাত সহায় কৰে। ধ্বনি সজাগতাৰ জৰিয়তে ল'ৰা ছোৱালীয়ে পাঠৰ দ্বাৰা অৰ্থাৎ ডিকোডিং কৰিব পাৰে, অৰ্থাৎ পাঠটোত লুকাই থকা অৰ্থখিনি বুজি পোৱাত ধ্বনি সজাগতাই সহায় কৰে। তাৰোপৰি ধ্বনি সজাগতাই জনা শব্দৰ পৰা নজনা শব্দৰ লগত পৰিচয় কৰাত সহায় কৰে।